আপুনি নিৰাশাত ভুগিছে। মই অনুৰোধ কৰিম দাদা, আপোনাৰ ব্লাড প্ৰেছাৰ পৰীক্ষা কৰক। অসন্তুষ্ট এজন সাংসদ। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰ্ধাৰ সমালোচনা। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজন ব্যৰ্থ মন্ত্ৰী। 10 দিন আগলৈকে সংবাদ মাধ্যমত হাঁহি ধেমালিৰে কথা পাতি আছিল, কিন্তু এতিয়া ফ্ৰাষ্ট্ৰেশ্যনত ভুগিছে। সেয়ে সাংসদ গৌৰৱ গগৈ অনুৰোধ যাতে তেওঁ BP চেক কৰে। ইফালে কেন্দ্ৰীয় চৰকাৰে 2 বছৰৰ সাংসদ পুঁজি কৰ্তন কৰাক লৈ অসন্তুষ্ট সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে কয় যে ৰাইজৰ উন্নয়নতহে প্ৰাধান্য দিব লাগে। কৰোনাৰ বাবে সাংসদ পুঁজি কৰ্তনৰ বাবে কেন্দ্ৰীয় চৰকাৰকো সমালোচনা কৰে গৌৰৱ গগৈয়ে। শুকুৰবাৰে বটদ্ৰৱা সমষ্টিৰ কেইবাঠাইতো সাংসদ পুঁজিৰ কাম আধাৰশিলা স্থাপন কৰাৰ লগতে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানতো সাংসদ পুঁজিৰে নিৰ্মিত এটি অতিথিশালা শুভ উদ্বোধন কৰে গৌৰৱ গগৈয়ে। তেওঁৰ লগতে উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী গৌতম বৰা। আমি বিভিন্ন অঞ্চললৈ আজি গৈ বিভিন্ন ঠাইলৈ গৈ আমি কিছু আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰিছোঁ। হাতীচুং কলেজলৈ গৈছোঁ, আজি বৰদোৱা থানলৈ আহিছোঁ। ৰাইজে যথেষ্ট আশীৰ্বাদ প্ৰদান কৰিছে আৰু এটাই অভিযোগ যে আজি এই বানপানীৰ সময়ত, গৰাখহনীয়াৰ সময়ত ৰাইজে যথেষ্ট বিচাৰে কি আমি সাংসদ উন্নয়ন পুঁজিৰ জৰিয়তে আৰু আমি কিছু নতুন উন্নয়নমূলক কামখিনি আমি লওঁ। কিন্তু দুৰ্ভাগ্যজনক কথা কি কেন্দ্ৰীয় চৰকাৰ সাংসদ উন্নয়ন পুঁজি আঁচনিটো 2 বছৰৰ বাবে কৰ্তন কৰাৰ কাৰণে আমাৰ স্থানীয় ৰাইজ উন্নয়নমূলক কাম পৰা বঞ্চিত। মোৰ চৰকাৰৰ ফালৰ পৰা এটাহে দাবী কি আপোনালোকে এই সাংসদ উন্নয়ন পুঁজি কৰ্তন যে কৰিছে ক'ভিডৰ বাবে, মোৰ তাত মাতিবলৈ নাই। কিন্তু এই সাংসদ উন্নয়ন পুঁজি হ'ল কলিয়াবৰ লোকসভা সমষ্টিৰ ৰাইজৰ উন্নয়নৰ বাবে টকা। বটদ্ৰৱা আমাৰ কলিয়াবৰ, চামগুৰি, ঢিং, আমাৰ বোকাহাট, ৰূপহী, কলিয়াবৰ, খুমটাই, গোলাঘাট, দেৰগাঁও তেওঁলোকৰ কাৰণে আজি যে সাংসদ উন্নয়ন পুঁজি কৰ্তন কৰা গ'ল, স্থানীয় ৰাইজে তাৰ লাভ পাবনে নাপায়। কৰ্তন কৰাটো তাত মোৰ মাত মাতিবলৈ নাই, কিন্তু স্থানীয় ৰাইজক বঞ্চিত হ'লে তাত মোৰ মাত মাতিবলৈ আছে। 126টা সমষ্টিৰ ভিতৰত বটদ্ৰৱা এটা সন্মানীয় সমষ্টি, গুৰুজনাৰ জন্মস্থান। এই সমষ্টিটো যোৱাবাৰ কংগ্ৰেছৰ হাতৰ পৰা বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছিলে আৰু দেখা গৈছে যে এতিয়া নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আপোনালোকৰ বহুত নেতা আপুনিও আছে, ঘূৰি ফুৰিছে বিভিন্ন জেগাত, সমষ্টিটো চুকে কোণে গৈছে, ৰাইজৰ লগত দেখা কৰিছে। আপোনালোকে এইবাৰ এই সমষ্টিটো উদ্ধাৰ কৰিবলৈ সক্ষম হ'বনে? যোৱা 10 দিনৰ ভিতৰত মই নগাঁও জিলা বিভিন্ন ঠাই আৰু গোলাঘাট জিলা বিভিন্ন ঠাইলৈ গৈছোঁ। ৰাইজে আমাক মাতি আনিছে। ৰাইজে আমাক মাতি আনি কৈছে কি যোৱা বিধানসভা নিৰ্বাচনত যিমান আশা ৰাইজে বৰ্তমান বিজেপি চৰকাৰৰ ফালৰ পৰা কৰিছিল, আশা মৰ্মে কামখিনি হোৱা নাই। জাতীয় নায়ক মুখ্যমন্ত্ৰী জাতিক সংৰক্ষণ দিবলৈ পৰা নাই। জাতি মাটি ভেটি কথা কোৱা দল আজি জাতি মাটি ভেটিক সুৰক্ষিত কৰিব পৰা নাই। আজি তেওঁলোকে গম পাইছে কি কংগ্ৰেছৰ চৰকাৰ দিনৰ ভিতৰত যিমানখিনি কাম হৈছে, আজি তেওঁলোকৰ সেই কামৰ অভাৱ স্থানীয় ৰাইজে আজি তেওঁলোকে নিজে অধ্যয়ন কৰিছে। আৰু সেইকাৰণে য'তে যাওঁ বটদ্ৰৱা আৰু অন্য ঠাইত প্ৰত্যেক ঠাইতে ৰাইজে কৈছে কি এইবাৰ কংগ্ৰেছ আৰু কংগ্ৰেছৰ লগত আমাৰ বিভিন্ন সহায় কৰা অন্য দল সংগঠনো এইবাৰ ৰাইজে বিজেপি যোৱাটো বিচাৰে আৰু কংগ্ৰেছৰ নেতৃত্বত থকা চৰকাৰ বিচাৰে। বটদ্ৰৱাৰ পৰা ইমামুল ইছলামৰ ৰিপৰ্ট, টাইম 18 নিউজ অসম।